আচলতে ৰজা বনৰ মাজে আছিলো মই বনৰ মাজে আছিলো মই আহাৰ বিচাৰি আৰু ঠিক সেই সময়ত দেখি বন ৰজাই আহিল কাষেদি তাৰপিছত কি হ'ল জানা ৰাজা বন ৰজাক দেখি মই উঠিলো গছত আৰু এতিয়া আশ্ৰয় লৈ আছো মই গছৰ ডালত গতিকে ৰজা তুমিও যিহেতু এই সিংহৰ ভয়তে গছত উঠিছা মোৰো একে দশা ৰজা মোৰো একে দশা ময়ো সেই সিংহৰ ভয়তেই গছত উঠিছো গতিকে আমি দুয়ো এটা কাম কৰো ওৰে ৰাতি আমি এই গছৰ ডালতে কটাও আমাক নাপালে বনৰ ৰজা বন হৈ যাব আৰু আমি দুয়ো নিজৰ নিজৰ স্থানে গুচি যাব কি ভালুকৰ কথাত ৰজাৰ মহাচিন্তা হেৰা ভালুক পৰিচয় দিয়া বোলে পৰিচয় দিয়া বোলে ভালুকে বোলে সেইবোৰ বাদ দিয়া তুমি পাছত পৰিচয় দিম নিশ্চয় জানিম ভালুকৰ কথাত ৰজাই মিচিকি হাঁহিলা এনেকৈ দুয়োজনৰ বন্ধুত্ব হইলা হেৰা ৰজা জীৱ শ্ৰেষ্ঠ মনুষ্য যিহেতু আমি দুয়ো বন্ধু হলো মনুষ্য আৰু পশুৰ মাজত আমি দুয়ো বন্ধুত্ব হলো গতিকে ওৰে ৰাতি এই গছৰ ডালত আমি উজাগৰে থাকি লাভ নাই কিছু সময় তুমি টোপনি